মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ অসমীয়াৰ ইণ্টাৰনেটৰ তিতা মিঠাৰ প্ৰশ্নৰ উত্তৰ ৫ৰ পৰা ১০লৈ। আগৰ ১ৰ পৰা ৪লৈ আগৰ ভিডিঅ'ত তোমালোকে চাই ল'বা। এতিয়া আহা আমি প্ৰশ্ন উত্তৰসমূহ কৰোঁ। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ: ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰত থকা সুপ্ত প্ৰগ্ৰেম বা ফাইলৰ লগত নিজকে সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। ৬. ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ: ইণ্টাৰনেটৰ বা নেটৰ পৰা আমি সীমাহীন সুবিধা লাভ কৰিব পাৰোঁ। নেটৰ জৰিয়তে যিকোনো নজনা কথাৰ বিৱৰণ নিমিষতে পাব পাৰোঁ। ঘৰত বহিয়ে দেশ বিদেশৰ কথা জানিব পাৰোঁ। ইণ্টাৰনেটৰ সহায়ত দেশ বিদেশত থকা বন্ধু বান্ধৱী তথা আত্মীয় স্বজনক ইমেইল পঠাব পাৰোঁ। ভিডিঅ' কলিঙৰ জৰিয়তে মুখামুখিকৈ বহি কথা পাতিব পাৰোঁ। বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'ব পাৰোঁ। মনোৰঞ্জনৰ বাবে নেটত পুৰণি চিনেমা গীত আদিৰ লগতে খেলা ধূলাও উপভোগ কৰিব পাৰোঁ। ইণ্টাৰনেটৰ সহায়ত ঘৰতে বহিয়ে উৰাজাহাজ, ৰেল, বাছ আদিৰ টিকেট কাটিব পাৰোঁ। হোটেল বন্দবস্ত কৰিব পাৰোঁ। ই-বেংকিঙৰ যোগেদি পইচাও পঠাব পাৰোঁ। ই-কমাৰ্চৰ সুবিধাত যিকোনো প্ৰয়োজনীয় বস্তু ঘৰত বহিয়ে ক্ৰয় কৰিব পাৰোঁ। ইণ্টাৰনেটৰ সীমাহীন সুবিধাসমূহৰ লগতে সমানে অসুবিধাও আছে। বৰ্তমানৰ এটা গুৰুত্বপূৰ্ণ বিষয় যে ক্ৰমে ফেচবুক, হোৱাটছএপ আদি ছ'চিয়েল মিডিয়াৰ জগতখনত নতুন প্ৰজন্মই সোমাই পৰিছে। ইয়াৰ ফলত তেওঁলোকে কিতাপৰ জগতখনৰ পৰা আঁতৰি আহিছে। খেলা ধূলাৰ প্ৰতিও সম্পূৰ্ণ পিঠি দিছে। ইণ্টাৰনেটৰ প্ৰতি বাঢ়ি অহা আসক্তিয়ে মানুহক পৰিয়ালৰ সৈতে বিচ্ছিন্ন কৰিছে। সুস্থ সামাজিক আচৰণ তথা দায়িত্ববোধ পাহৰাই পেলাইছে আৰু অসুস্থ কৰ্মবিমুখো কৰি তুলিছে। মোবাইলত থকা হোৱাটছএপ, টুইটাৰ, ইউটিউব, ফেচবুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্ৰচাৰ হয়। এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থকাৰ দৰে ইণ্টাৰনেটৰো ভাল বেয়া দুয়োটা দিশ আছে। ৭. ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ: গল্পকাৰ ড৹প্ৰণয়ী দত্তই ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ দ্বাৰা ইণ্টাৰনেটৰ ভাল বেয়া দুয়োটা দিশ দাঙি ধৰিছে। গল্পটোৰ মূল চৰিত্ৰ কুঁৱলীৰ জৰিয়তে গল্পকাৰে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে থকা তিতা অসুবিধাখিনিও সুন্দৰকৈ প্ৰকাশ কৰিছে বাবে গল্পটো ইণ্টাৰনেটৰ তিতা মিঠা নামেৰে নামাকৰণ কৰিছে। ইণ্টাৰনেট হ'ল বিজ্ঞানৰ এক চমৎকাৰী অৱদান। ইণ্টাৰনেটৰ বহুল প্ৰসাৰ অৰ্থ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰিছে। গল্পটোৰ মুখ্য চৰিত্ৰ কুঁৱলীকো তাইৰ দেউতাকে এটা ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ উপহাৰ দিছে।
অধ্যয়নশীল কুঁৱলীয়ে ইণ্টাৰনেটৰ উপযোগিতা বিভিন্ন ধৰণে গ্ৰহণ কৰিছে। ঘৰত বহিয়ে তাই নেটৰ জৰিয়তে নজনা কথাবোৰ জানিব পাৰিছে। বিভিন্ন দেশত থকা বন্ধু-বান্ধৱীসকললৈ ইমেইল কৰিছে, নেটৰ জৰিয়তে টিকট কাটিছে, হোটেল বন্দোবস্ত কৰিছে, ই-বেংকিংৰ যোগেদি পইচা পঠাইছে আৰু ই-কমাৰ্চৰ সুবিধা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছে। কিন্তু তাই উপলব্ধি কৰিছিল যে ক্ৰমাৎ ইণ্টাৰনেটৰ প্ৰতি বাঢ়ি অহা আসক্তিয়ে তাইক পৰিয়ালৰ সৈতে বিচ্ছিন্ন কৰিছে, সুস্থ সামাজিক আচৰণ তথা দায়িত্ববোধ পাহৰাই পেলাইছে আৰু তাইক অসুস্থ আৰু কৰ্মবিমুখো কৰি পেলাইছে। তাই শ্বাবানা বাইদেউৰ পৰা ছচিয়েল মিডিয়াৰ ব্যৱহাৰে সমাজ আৰু নৱপ্ৰজন্মক কেনেদৰে ক্ষতি কৰিছে জানিব পাৰি ইণ্টাৰনেটৰ সুপ্ৰয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গল্পটোৰ জৰিয়তে গল্পকাৰে ইণ্টাৰনেটৰ ভাল-বেয়া তথা তিতা-মিঠা দুয়োটা দিশ সমান্তৰালকৈ বিশ্লেষণ কৰি ছাত্ৰ সমাজক সচেতন কৰাৰ প্ৰয়াস কৰিছে। গতিকে এইদৰে বিচাৰ কৰিলে দেখা যায় যে ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থক হৈছে। ৮ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ: ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলাইছে। ছাত্ৰ-ছাত্ৰীসকলে ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰ নজনাৰ ফলত বিভিন্ন ক্ষতিৰ মুখামুখি হৈছে। ক্ৰমাৎ ইণ্টাৰনেটৰ প্ৰতি বাঢ়ি অহা আসক্তিয়ে ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱী আদিৰ সৈতে বিচ্ছিন্ন কৰিছে। ইণ্টাৰনেটত ইমানকৈ গেম খেলি থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি মনোযোগ একেবাৰে কমি আহিছে। কেৱল কম্পিউটাৰ বা মোবাইলৰ সন্মুখতে বহি থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে মূৰৰ বিষ, চকুৰ অসুখ আদিত ভুগিছে আৰু ইয়ে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাতো ব্যাঘাত জন্মাইছে। ছাত্ৰ-ছাত্ৰীসকলে ফেচবুক, হোৱাটছএপ আদি ছচিয়েল মিডিয়াৰ জগতখনত সোমাই পৰাত বাহিৰৰ কিতাপ পত্ৰ, আলোচনী, বাতৰি কাকতৰ লগত সম্বন্ধ নোহোৱা হৈ পৰিছে। গতিকে দেখা যায় যে ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক, শাৰীৰিক, মানসিক আদি সকলো দিশতে যথেষ্ট প্ৰভাৱ পেলাব পাৰে। ৯ বাক্য ৰচনা কৰা। চিনাকি-অচিনাকি। চিনাকি-অচিনাকি সকলো মানুহকে সন্মান কৰা উচিত। অলীক সপোন। অলীক সপোন দেখি থকা মানুহে জীৱনৰ উন্নতি কৰিব নোৱাৰে। নাকে-মুখে। কুঁৱলীয়ে নাকে-মুখে ভাত কেইটামান গুজি স্কুললৈ গ'ল। পৰীক্ষা-নিৰীক্ষা। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ ফলত মানুহজনৰ বেমাৰটো ধৰা পৰিল। ১০ অৰ্থ লিখা। ক্ষতি, লোকচান, বিজুতি, বিপদ, গুণাগঁথা, চিন্তা-চৰ্চা, উদাস-অনীহা, পঞ্জীভূত, থূপ খাই থকা। ধন্যবাদ।